26 ছেপ্টেম্বৰ অৰ্থাৎ আমাৰ পোৱালিটোৰ আছিলে অন্নপ্ৰসন আৰু সেয়েহে পেহীয়েকে ৰাতিপুৱাই উঠি ইয়াক কেক বনোৱাত ব্যস্ত লগতে সময়ত পাবগৈও লাগিব সেয়েহে 12টা বজাত একেবাৰে ৰেডি হৈ গ'লো আৰু ধুনীয়াকৈ ইয়াত ডেক'ৰেশ্যনো কৰি থৈছে আৰু মই যোৱালৈ এয়া ৰেডি হৈ আছিলে তাৰ পাছতে এয়া নিয়মখিনিও কৰি ল'লে যিখিনি নিয়ম প্ৰথমে কৰিবলগীয়া আছিলে তাৰপিছত অকণমানি মমায়েকে প্ৰথম মুখত ভাত দিলে মমায়েকৰ পাছতে ইয়াৰ দেউতাক আইতাক জেঠাইক পেহীয়েক আৰু এইফালে আমাৰ মাক আৰু কেইবাজনক খোৱালে কিন্তু ভিডিঅ' কৰা নহ'লে তাৰ পাছতে এইফালে কেক কটা পৰ্বও আহিলে কেক কটা দেখি তাকো আকৌ কাটিব লাগে সেয়া হাত বাউলি দি আহিছে সেই সময়তে কেক আৰু পায়স এনেকৈ ভাগ কৰি দিয়া হ'ল বাহঁতৰ লগতে ময়ো এই লাগি দিলোঁ তাৰ পাছতে বোলো সকলোৱে খাই লওঁ একেলগে এটা অনুষ্ঠান হ'লেহে এনেকৈ সকলোৱে একলগ হোৱা যায় আৰু ভালো লাগে তাৰ পাছতে আমিও ইয়াক খানা খাবলৈ বুলি ক'লোঁ আইটেম বহুতবোৰেই আছিলে কিন্তু সকলোৰে টেষ্ট কৰা হ'ল যিহেতু ইমান গৰম আছিলে খাবই নোৱাৰিলোঁ লাষ্টত কাষ্টাৰ্ড এয়া খাই বৈ আহি অকণমান বহিলোঁ তাৰপিছত এয়া ফটো কেইখনমানো লগাই দিছোঁ তাৰপিছত ফটো তুলিলোঁ সকলোৱে একেলগে আৰু ভিডিঅ'টো কেনে পালে জনাব আজিলৈ আহোঁ আকৌ লগ পাম এটা নেক্সট মিনি ব্লগত বাই